নমস্কাৰ মই নিপন। নমস্কাৰ মই বিতুবাৰ। আমি আছোঁ হাৰিভাঙা গাঁৱৰ শ্ৰী শ্ৰী কলীয়াগোহাঁই মন্দিৰত আৰু এইবাৰ 141তম হাৰিভাঙা গাঁৱৰ শ্ৰী শ্ৰী কলীয়াগোহাঁই মন্দিৰৰ সভা মহোৎসৱ। গতিকে আজিৰ পৰা 1 মাঘৰ পৰা অনুষ্ঠিত হয়। গতিকে আপোনালোকক সবিশেষ দেখুৱাম। আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কলীয়াগোহাঁই ঘৰত ভক্তগণক এনেধৰণে ভোগ দিছে। গতিকে আমিও ভোগ গ্ৰহণ কৰিম। কিমান জুলাবি? 160। বৰ্তমান 160 টকা কেজি বেচিছে। ধুনীয়া কালাৰ, এয়া খং খং কৰে। এয়া ধুনীয়া বগৰীৰ আচাৰ, দেখিলে জিভাৰ পানী পৰে। এয়া কণী দি হৈছে ঘুগনি। ঘুগনিৰ প্লেট কিমান? কণী এটা থাকিব লগত 30 টকা। আৰু এইটো কি? লেগ পিচ। এই আৰু এইটো চিকেন তন্দুৰী। ধুনীয়া। এখন সুন্দৰ লটাৰী খেল আছে। গতিকে আপোনালোকে ইয়াত আহি টিকট সংগ্ৰহ কৰিব পাৰিব। আৰু কমিটিয়ে এইবাৰ ধুনীয়া ধুনীয়া ছোৱালী টিকট কাউণ্টাৰত নিয়োগ কৰিছে। বৰ ভাল লাগিছে। এয়া টিকট কাউণ্টাৰত টিকট বেছি আছে। খুব ধুনীয়া। আৰু কি আছে খেলাত? ইয়াত এখন টিকট 50 টকা আৰু ইয়াত চাৰিচকীয়া বাহন 3খন আছে আৰু বাইক আছে আৰু
আছে গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজবোৰ হাৰিভাঙাৰ সভাত আহিব আৰু আমাৰ এই টিকট কাউণ্টাৰৰ পৰা টিকট ল'ব। ধন্যবাদ। আৰু এই প্ৰতিটো হোটেল আছে আপোনালোকে খাবলৈ পাৰিব, যিহেতুকে ৰাতিপুৱা সময়, গতিকে ৰাতিপুৱা সময়ত ভিৰ পৰিলক্ষিত হোৱা নাই। হোটেলবিলাকত ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম আমি দেখিবলৈ পোৱা নাই, অৰ্থাৎ আমাৰ কাষ্টমাৰ নাই। গতিকে এইটো ৰাতিপুৱা পোৱাৰ কাৰণে, গতিকে ঠিক 11 বজামানত সুন্দৰ মানুহ দেখিবলৈ পাব। এইবাৰ হোটেল আছে, বহুত হোটেল আছে, গতিকে আপোনালোকে আহিলে ইয়াত খাবলৈ পাব। এইখন আমাৰ শৰ্মাৰ দোকান আপোনালোকে জানেয়ে, আৰু হাৰিভাঙাৰ সভাত আহিলে এই জেগাখিনিতে থাকে কোণাত। অৱশ্যে প্ৰতিটোৰ নাম নাজানো, সেইটো আপোনালোকৰ চিনাকি মোক। 46 বছৰ ৰানিং। আচ্ছা, 46 বছৰ ইয়াত এই জেগাখিনিত তেখেতে দোকান দি আছে। এখেতৰ পৰা আমি জানিবলৈ পালোঁ, আৰু দোকানখনো সুন্দৰ, গতিকে সুন্দৰ পাণ বনাই আপোনালোকে আহি খাবলৈ পাব। আমি এখন সুন্দৰ হোটেল দেখিবলৈ পাইছোঁ, গতিকে যদি আপোনালোকে সভাত আহে ইয়াত খাবলৈ পাৰিব। সুন্দৰ হোটেল হাৰিভাঙা সভা মহোৎসৱত, আৰু আজি ধৰ্মসভা, এই ধৰ্মসভাতে আৰম্ভ কৰিছে হোটেলখন, আৰু বাকী সভাটো থাকিব। আৰু সুন্দৰ এটা ষ্টাইল, গতিকে এনেকুৱা ষ্টাইল আগতে পৰঠাত অহা নাছিল হাৰিভাঙা সভাত, গতিকে এইবাৰ আপোনালোকে দেখিবলৈ পাব আহিলে। দেখিবলৈ নহয়, অকল খাবলৈ পাব। খুব ভাল লাগিছে। মই ৰ'বই নোৱাৰিলোঁ, আৰু থালখন লৈ আহিছে। আৰু এই থালখন কি আছে ইয়াত? কেৰেলা পাউডাৰ আছে, চব্জি আছে। আচ্ছা, চব্জি আছে, আৰু ইয়াত 3টা আইটেম দিছে এখেতসকলে। দাম কিমান এইটোৰ? 50 টকা। 50 টকা। ইয়াৰ দাম 50 টকা। ইয়াত 3টা আইটেম আছে। সুন্দৰ। আৰু আপোনালোকে আহিলে সুন্দৰ একদম মানে VIP কম্বল পাব। খুব ভাল লাগিছে। ধুনীয়া ধুনীয়া কম্বল আছে, আৰু প্ৰথমবাৰৰ বাবে মই দেখিবলৈ পাইছোঁ হাৰিভাঙাৰ সভা মহোৎসৱত। আচ্ছা, কেনেকুৱা দাম? 2500। আপোনালোকৰ লোৱেষ্ট কিমান দামৰ আৰু হায়েষ্ট কিমান দামৰ আছে? আমাৰ 4-5 হাজাৰ মানৰ আছে, আৰু তলত 500 মানৰ আছে। 500ৰ পৰা আপোনালোকে 4000 মানৰ ভিতৰত আপোনালোকে কিনিবলৈ পাব। সুন্দৰ আছে। আপোনালোকে আহিব। এয়া গছডাল কিনিলে ফলো পাব, গতিকে আহক। এয়া গুড়, এয়া ফল।